নমস্কাৰ নম্ৰতা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰ ভালেই থাকে আজি আমাৰ ঘৰত এটা সকাম পতা হৈছে আৰু সকামটোৰ নাম হৈছে ভাত পিঠা খোৱা সকাম কিছুমানে হয়তো জানে ভাত পিঠা খোৱা সকাম কি আৰু বহুতে হয়তো নাজানে আজি মই আপোনালোকক দেখুৱাম যে ভাত পিঠা খোৱা সকাম কি যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ ভাত পিঠাই বনায় আৰু কিয় এই সকামটো পতা হয় সকলোবিলাক এই ভিডিঅ'টোত মই দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক এয়া ভকতসকল আহিলে আৰু এতিয়া মই প্ৰথমে চাহ দি লৈছো আৰু আজি ভাগৱত পাঠ কৰা হৈছে এই যে ককাজন দেখিছে এও আমাৰ অঞ্চলৰ সকলোতকৈ ডাঙৰ মানুহ বুলি ক'লেও বেয়া নহ'ব তেওঁৰ বয়স 100 বছৰ পাৰ হৈ গৈছে অলপ দিনৰ আগত তেওঁ বিচনাতে পৰি আছিল ভবাই নাছিলো যে তেওঁ এনেদৰে উঠি আহিব পাৰিব কিন্তু আজি এনেকৈ উঠি অহা দেখি সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ভাত পিঠাৰ কথা কৈছিলো যে এয়াই হৈছে ভাত পিঠা যোনটো চাউলৰ গুৰি পিঠাগুৰিও বুলি কোৱা হয় এটুক আটাৰ নিচিনাকৈ এনেদৰে মঠি ডো বনাই লোৱা হৈছে তাৰ পাছত এফালে আহিছে আমাৰ খুৰী বৰ্মা আৰু নবহত সকলো আহিছে সকলোৱে কামে কামে লাগি আছে ভাত পিঠা বনোৱাত লাগিছে সকলো আমাৰ অসমীয়া পৰম্পৰা ভাদ মাহত ভাত পিঠা খোৱা এটা নিয়ম আছে দেই আমাৰ গাঁৱলীয়া সমাজত কেলে খাই কৈ দিও ভদিয়া একে ঘৰতে যদি ভদিয়া থাকে তিনিজন যদি সেইখন ঘৰ উঠিলে আৰু এজন থাকিলেও আমাৰ ভাত পিঠা খোৱাটো এটা আমাৰ পৰম্পৰাগত নিয়ম ভাদ মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ ঘৰত মেইনলি এই সকামটো পতা হয় ভদিয়া সকাম বা ভাত পিঠা খোৱা সকাম আৰু আমাৰ পৰিয়ালতো আমাৰ দেউতা ভাইটি আৰু বৰ্তা তিনিজনে আমাৰ ভাদ মাহত জন্ম আৰু তেওঁলোকৰ কাৰণে আমি প্ৰতি বছৰে এই ভদিয়া সকামটো পালন কৰোঁ আৰু এইটো এটা পৰম্পৰাগত নিয়ম আৰু অসমীয়া লোক সমাজত এষাৰ কথা আছে নহয় তিনিজন ভদিয়াই হাতী বান্ধে বুলি মানে তিনিজন পুৰুষ যদি ভাদ মাহত জন্ম হয় একেটা পৰিয়ালৰ সেই ঘৰখনক সেই পৰিয়ালটোক সৌভাগ্যশালী বুলি কোৱা হয় আৰু এইফালে দেখিছে যে তলত এখন কেৰাহীত পানী গৰম কৰি থোৱা আছে ওপৰত এয়া চালনীখনত লৈ এনেদৰে লাডুটো এনেদৰে পিচি দিয়া হৈছে আৰু এইফালে এইটো উতলি আছে উতলাই এনেদৰে ভাত পিঠাটো বনোৱা হয় আৰু যোনটো শেপ দি বনাইছিলে সেইটো এনেদৰেই বনোৱা হয় তাৰ পাছত আমাৰ ভাত পিঠা বনাই হৈ গ'ল আৰু এতিয়া মই প্ৰথমে ভকতৰ কাৰণে বাঢ়ি লৈছোঁ গাখীৰ গুৰৰ লগতে এই ভাত পিঠাটো খোৱা হয় এক প্ৰকাৰৰ এটা জলপান বুলিও ক'ব পাৰি ভকতক দিয়াৰ পাছত বাকী সকলোকে এনেদৰে দি ল'লোঁ আৰু সকলোৱে খালে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম ধন্যবাদ